গাইস, মোৰ ইউটিউব চেনেললৈ চবকে স্বাগতম জনাইছোঁ। আমাৰ বেটা ফটো কেইখনমান আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিছোঁ, চাই থাকিব আপোনালোকে। মই বেটা ফটো কেনেকুৱাকৈ ফটো তুলি থৈছোঁ, এনেই সেই ডাঙৰ হ'লে পাছলৈ এনেই চাব পাৰিব বুলি এনেই আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিছোঁ। বেটাও পাছলৈ চাব পাৰিব। কোনটো ফটো কেইমহীয়া আছিলে মই পাহৰিলোৱে। এনেদৰে ফটো আমাৰ ফটো বেটা ফটো কেইখনমান থৈ দিছোঁ আৰু এইটো পেহীয়েকৰ ল'ৰাটো আৰু আমাৰ বেটা। এনেদৰে ফটো তুলি থৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আমাৰ মৰমৰ বেটা সৰু সুৰাকৈ বাৰ্থডে পাৰ্টি দিছিলোঁ, এবছৰ হৈছিলে তেতিয়া। এইটো জান পেহীৰ লগত পেহীয়েকৰ ল'ৰাটো পোৱালিটো। চাওঁতে বেটা এবছৰ পাৰ হৈছে আৰু। এইটো ককাকৰ লগত আছিলে। ছাগলী ঢেৰ ভাল পায়। সৰুতে গোলুমোলু আছিলে, শকত আছিলে, এতিয়া কিনাইছে আৰু। সেইটো হস্পিটেলত এনেদৰে ছাগলী খেলি ভাল পায় আৰু। এইটো সুঞ্জনী মাহীৰ লগত। বাই বাই ফ্ৰেণ্ড, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব, কেনেকুৱা লাগিলে।